ভক্তি দান দিহ জগতক হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ নিশ্চয় ভালেই চাগে। আজি মানে পুৰা ভকত হৈ ওলাইছোঁ। মানে কথাটো হ'ল, লীলা গগৈ আৰু মুকুল শইকীয়াৰ নেতৃত্বত আজি মানে আমাৰ নামঘৰতে 5টা দিহানামৰ দলক মানে দিহানাম পৰিৱেশন কৰোৱা হ'ব আমাৰ নামঘৰত। মানে কথাটো হ'ল, সিহঁতি কিবা এটা ভিডিঅ' কৰিব বোলে চেনেলৰ কাৰণে। সেয়েহে ময়ো আৰু থুলমূলীয়া সৰু সুৰা ভিডিঅ' এটা বনাই দিওঁ বুলি ভাবিছোঁ। তাত কি হয় তাৰে কিছু অংশ আপোনালোকক দেখুৱাম। বলক তেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আজি মানে আমাৰ নামঘৰত মানে 5টা দিহানামৰ দলে দিহানাম পৰিৱেশন কৰি আছে, মানে কেছেটত দিবৰ কাৰণে আৰু ভিডিঅ'ৰ কাৰণে। তো তাতে আমি কেইটা আহিছোঁ আৰু মানে এইটো এটা মই এটা সেইপিনে আছে, কিন্তু নেদেখাওঁ যেনিবা। তো আমি সৰু সুৰাকৈ ভিডিঅ' এটা কৰি আছোঁ, কেনেকুৱা কি হৈছে মানে তাৰ ওপৰত। যিটো কেমেৰামেন আহিছে আৰু কৰি আছে। আমি মোটামুটি সিহঁতক লুকুৱাই পিনাই আমি ভিডিঅ' এটা কৰি আছোঁ। দেখিছে ৰাইজ মানে পূৰা, যিহেতু নেকি 5টা দিহানামৰ দল, পূৰা ৰাইজ যথেষ্ট আহিছে। দেখুৱাম কিন্তু বেক কেমেৰাই। বাইদেউ এগৰাকীয়ে মানে দিহানাম পৰিৱেশন কৰিলে, কৰাৰ পিছত কেনেকুৱা হৈছে মোবাইলত ৰেকৰ্ডিং কৰি সেয়া শুনি আছে বাইদেউ এগৰাকী। তাৰপাছত এইপিনে এইটো এটা মানে ভাইটি এটা, এইটো এটা, এই বাইদেউগৰাকী গলাইৰ পৰা আহিছে বোলে। আৰু এগৰাকী কেনেকুৱা গাইছে মানে নিজৰ দিহানামটো মানে শুনিছে কেনেকুৱা গালোঁ। তো যদি নেকি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়াই চাবলৈ পাব। এই হাতখন হটা সাবধান সাবধান জয় হনুমান। অকণমান চাবা, তোমাকে চিন্তি ভিডিঅ'টো বনাইছোঁ। আলহী ছোৱালীজনী ঘপককৈ মুখৰ আগতে সোমাই দিলেহি। ভিতৰত ভিডিঅ'ৰ কাৰণে পূৰা ৰেডি কৰি আছে, দেখিবলৈ পাইছে আপোনালোকে। আমাৰ ভক্তসকল আহি আছে আৰু লাহে লাহে। আকৌ মোৰ আকৌ Copo, por ella se doy la podía de tus manos.
তপৰ মহিমা দেখি ভৈল বিস্ময় দুৰন্ত উঠি উৱাৱে কাইছ পত আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। কথাটো হ'ল কি মই সম্পূৰ্ণ ভিডিঅ'টো মই মোৰ চেনেলত দিব নোৱাৰোঁ, কাৰণ মুকুল শইকীয়াই তেওঁ চেনেল MS প্ৰডাকশ্যন অফিচিয়েলত এই গীতকেইটা অতি সোনকালে ৰিলিজ দিব। আপোনালোকে তাত গৈ সম্পূৰ্ণ ভিডিঅ' চাব পাৰিব। মই শ্বুটিং কৰা কিছু অংশ আপোনালোকলৈ আগবঢ়ালোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।